আপোনালোকক আজি এটা বস্তু দেখাওঁ। এতিয়া পুৰা সন্ধিয়া সময় আজি আমাৰ ইয়াত একদম সাংঘাতিক ডাঙৰ বতাহ বৰষুণ, মানে ইমানেই বেছি ভয়ংকৰ বতাহ বৰষুণ, আৰু কাৰেণ্টটোতো কথাই নাই। এজাক বৰষুণ দিলে যিহেতু কাৰেণ্টটো যায়গৈ, আৰু ইমান ডাঙৰ বতাহ বৰষুণত কাৰেণ্ট ক'ত থাকিব। আৰু মোৰ দোকানত মানে ইনভাৰ্টাৰ আছে, গতিকে মই নিজে দোকানখনত মানে মাত্ৰ এটা লাইট জ্বলাইছোঁ আজি। বাহিৰতো জ্বলোৱা নাই, ভিতৰতো জ্বলোৱা নাই। আৰু দেখিছে কম্পিউটাৰ চব প্ৰিণ্টাৰ চব অফ কৰি থৈছোঁ। কিন্তু মানে মানুহৰ মোবাইলটো যে কিমান ইম্পৰ্টেণ্ট বস্তু, যেনেকৈ মানুহৰ ইণ্টাৰনেট নহয় থাকিব নোৱাৰে, এই যে কেনেকুৱা হুলস্থুল কৰি আছে এতিয়া আপোনালোকক দেখাই আছোঁ, চাব দেই। এইফালে চাওক, মিনিমাম 15টামান মোবাইল চাৰ্জ দি আছে দোকানখনত, মানে চব বন্ধ কৰি। আৰু ইণ্টাৰনেট আৰু যদি মোবাইল হাতত নাথাকে, এণ্ড্ৰইড মোবাইল, তেতিয়া কি অৱস্থা হয় চাওক। এইটো কি খেলি আছে, কি খেলি আছা চাওক। এতিয়া যদি কেনেবাকৈ হাতত মোবাইলটো থকা হ'লে, চাৰ্জ থকা হ'লে, এতিয়া বিন্দাছ কেইটা যিমানকেইটা আছে চবেই নিজৰ নিজৰ মোবাইলত লৈ বেলেগ বেলেগ জেগাত ব্যস্ত থাকিলে। কিন্তু হাতত যিহেতু মোবাইলটো নাই, দেখিলেতো যেতিয়া এখন পৃথিৱীত মোবাইল এণ্ড্ৰইড অহা নাছিলে তেতিয়া এইটো চিষ্টেম আছিলে। 10টা ল'ৰা 5টা ল'ৰা গোট খালে এইবিলাক খেল হয়। এতিয়া আজিকালি এতিয়া মোবাইলটো অকণমান হাতত নাই কাৰণে এইটো খেললৈ ঘূৰি গৈছে নেকি। নষ্টালজিক মুভমেণ্ট এয়া চাওক, চোৰ পুলিচ